নমস্কাৰ B24 অসম এনি চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅ'ত মই খ্যাতিষ্মান এই মুহূৰ্তত লৈ আহিছো এটা অতি গুৰুত্বপূৰ্ণ খবৰ মহানগৰীৰ যতে ততে বেৰিকেড কা আন্দোলনক মহিকুৰ কৰিবলৈ তৎপৰ হৈ পৰিছে অসম আৰক্ষী যেহেতু লোকসভা নিৰ্বাচনৰ পূৰ্বে কা বলবৎ কৰাৰ কথা ঘোষণা কৰাৰ পাছতেই ৰাজ্যৰ জাতীয় দল সংগঠন আৰু বিৰোধী ৰাজনৈতিক দলে স্থাপন কৰিছে এক উত্তপ্ত পৰিস্থিতি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা কা বলবৎ কৰা নহব বুলি জাতীয় দল সংগঠনৰ এক উত্তপ্ত পৰিস্থিতি দেখিবলৈ পোৱা গৈছে ইতিমধ্যে আমি সেই বিভিন্ন ধৰণৰ খবৰ আমি সংবাদ মাধ্যমত প্ৰচাৰ কৰি আহিছো আজি তাৰিখত মহানগৰীৰ বিভিন্ন স্থানত চানমাৰী উলুবাৰী গণেশগুৰি জুৰুড পল্টন বজাৰ ডিসি কোৰ্ট এইসমূহ স্থানত বেৰিকেড কৰা দেখিবলৈ পোৱা গৈছে এটা অতি গুৰুত্বপূৰ্ণ বিষয় বুলি ক'ব লাগিব যেহেতু ৰাজ্যত কাক লৈ এতিয়া উত্তপ্ত পৰিস্থিতি পৰিলক্ষিত হৈছে আৰু যেহেতু লোকসভা নিৰ্বাচন সমাগত আৰু এই লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্ততে যি কা বলবৎ কৰাৰ কথা ঘোষণা কৰা হৈছিল আৰু সেই কথাক লৈ এতিয়া সমগ্ৰ ৰাজ্যৰ বিভিন্ন জাতীয় দল সংগঠন ৰাজনৈতিক বিৰোধী দলসমূহে এক উত্তপ্ত পৰিস্থিতি পৰিলক্ষিত কৰিছে আৰু তাৰ সত্ত্বেই অসম আৰক্ষীৰ বেৰিকেড দেখিবলৈ পোৱা গৈছে মহানগৰীৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থানসমূহত অসম আৰক্ষীৰ বেৰিকেড আৰু এই সন্দৰ্ভত আমাৰ সতীৰ্থ সাংবাদিক জিতুমণি ডেকাই যুগুতোৱা কিছু প্ৰতিবেদন আছে সেই প্ৰতিবেদন আমি দৰ্শকসকলক দেখাব বিচাৰিম কা আন্দোলনৰ মুখিমুখ কৰিবৰ কাৰণে আৰক্ষী প্ৰশাসন সাজোৱা দেখা পোৱা গৈছে গুৱাহাটী মহানগৰীৰ গুৰুত্বপূৰ্ণ স্থানসমূহত বেৰিকেড আঁৰি দিয়া দেখা পোৱা গৈছে যিহেতু কেন্দ্ৰীয় চৰকাৰে লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত যে কা আন্দোলন বলবৎ কৰিবৰ কাৰণে যি ঘোষণা কৰাৰ লগতে অসমৰ জাতীয় দল সংগঠনৰ লগতে যি বিৰোধী ৰাজনৈতিক দল আছে তেওঁলোকে সাজু হৈছে যে তেওঁলোকে আন্দোলন কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে দেখা পোৱা গৈছে যিহেতু গুৱাহাটী মহানগৰীৰ যি চানমাৰী হওক পল্টন বজাৰ হওক জুৰুড হওক বা ডিসি কোৰ্টৰ সন্মুখতে হওক এনেদৰে বিভিন্ন ধৰণৰ তেওঁলোকে বেৰিকেড তৈয়াৰ কৰা দেখা পোৱা গৈছে যিহেতু লোকসভা নিৰ্বাচনৰ পূৰ্বে কা বলবৎ কৰাৰ কথা প্ৰকাশ কৰাৰ লগতে অসমৰ দল সংগঠন বা ৰাজনৈতিক দলসমূহ তেওঁলোকে জাঙুৰ খাই উঠা দেখা পোৱা গৈছে লগে তেওঁলোকে ধাৰাবাহিক কাৰ্যসূচী তেওঁলোকে লৈছে লগতে সদৌ অসম ছাত্ৰ সন্থা আৰু 30 জনগোষ্ঠীয় যি সংগঠন আছে এই সংগঠনে তেওঁলোকে যি ধাৰাবাহিক কাৰ্যসূচী ৰূপায়ণ কৰিছে সেই কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগে অসম আৰক্ষী তথা যি আৰক্ষী বিষয় আছে তেওঁলোকে লগে যি বেৰিকেড তেওঁলোকে সাজু কৰি তুলিছে দেখা পোৱা গৈছে কামাণ্ডো হওক আৰক্ষী জোৱান হওক তেওঁলোকে সম্পূৰ্ণভাৱে সাজু হৈ তুলিছে যিহেতু প্ৰতিবাদকাৰীসকলক ৰুধিবলৈ এনেদৰে বহু ধৰণৰ বেহু তেওঁলোকে বনোৱা পৰিলক্ষিত হোৱা দেখা গৈছে ইয়াৰ আগতে যেতিয়া কা আন্দোলন হৈছিল বিভিন্ন ঠাইত সেই বিভিন্ন ঠাইত যি ক্ষতি সাধন হৈছিল এই ক্ষতিবিলাক তেওঁলোকে এইবাৰ নহ'বৰ কাৰণে আগতীয়াকৈ তেওঁলোকে এনেধৰণে বেৰিকেড বনোৱা দেখা পোৱা গৈছে যিহেতু কেন্দ্ৰীয় চৰকাৰে নিৰ্বাচনৰ প্ৰাকক্ষণত এনেদৰে কা বলবৎ হ'ব বুলি ঘোষণা কৰাৰ লগে সকলো দল সংগঠন বিৰোধী ৰাজনৈতিক দল সকলোৱে তেওঁলোকে বিৰোধী ঐক্যমঞ্চ যিহেতু ঐক্যমঞ্চ তেওঁলোকে সাজু হৈ দিছে যি সময়ত 2019 কা আন্দোলন আছে কা আন্দোলনত যি সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ আছিল তেওঁ যি নেতৃত্বত সমগ্ৰ অসমতে যি কা আন্দোলন হৈছিল ঠিক এইবাৰো তেওঁ বিৰোধী ঐক্যমঞ্চৰ সাধাৰণ সম্পাদক এই সাধাৰণ সম্পাদক হোৱাৰ লগতে তেওঁ জাঙুৰ খাই উঠিছে লগে তেওঁ কৈছে সমগ্ৰ অসমতে যি তেওঁ যি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিম বুলি কোৱা গৈছে ইয়াৰ লগে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত চানমাৰী ডিসি কোৰ্ট পল্টন বজাৰ বিভিন্ন যি গুৰুত্বপূৰ্ণ স্থানকেইটা সেই স্থানকেইটাত তেওঁলোকে বেৰিকেড দিয়া দেখা পোৱা গৈছে যিহেতু কা বলবৎ হ'ব নিদিয়ে অসমত যিহেতু সদৌ অসম ছাত্ৰ সন্থাৰ লগতে 30 জনগোষ্ঠীয় যি নেতা সংগঠন আছে সংগঠনৰ লগতে যি জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদে হওক বিৰোধী ঐক্যমঞ্চ বিভিন্ন যি দল সংগঠন আছে প্ৰত্যেকগৰাকীয়ে আন্দোলনত ধাৰাবাহিক কাৰ্যসূচী ৰূপায়ণ কৰিছে ধাৰাবাহিক কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগে সমগ্ৰ আৰক্ষী প্ৰশাসনে হওক তেওঁলোকে সাজু হৈ তুলিছে তেওঁলোকে বেৰিকেড বনোৱা দেখা পোৱা গৈছে তেওঁলোকে যি কামাণ্ডো হওক যে জোৱান হওক প্ৰত্যেকগৰাকী দল সাজু হৈ ধৰিছে যিহেতু মুঠতে এইবাৰ কা আন্দোলন মুখিমুখ কৰিবৰ কাৰণে সমগ্ৰ চৰকাৰে এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা দেখা পোৱা গৈছে